দৃষ্টি আছিল স্পষ্ট। আমি এখন নতুন অসম গঢ়িব বিচাৰিছিলো, যিখন অসম আত্মবিশ্বাসী। বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্বৰ বাজেট 165 পৃষ্ঠাৰ বাজেট ভাষণত ঘোষণা বিভিন্ন আঁচনি। বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দাখিল কৰে 2019-20 বিত্তীয় বৰ্ষৰ বাজেট। লোকসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্বই সদনত দাখিল কৰি দিয়া ভাষণত জনতাক আকৰ্ষণৰ বাবে ঘোষণা কৰা হয় 18খনকৈ আঁচনি। অমৃত সম্ভাৱনাৰে ভৰা আৰু এই সম্ভাৱনা হিমন্ত বিশ্বৰ বাজেটত কি কি ঘোষণা? সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা। এই আঁচনিৰ অধীনত 53 লাখ পৰিয়াললৈ 1 টকা দৰত চাউল। 18 ঊৰ্ধৰ বিবাহযোগ্য যুৱতীৰ বাবে অৰুন্ধতী আঁচনি। অৰুন্ধতীৰ অধীনত 5 লাখতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ যুৱতীক 1 তোলাকৈ সোণ। আপোনাৰ আপোন ঘৰ আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে 40 লাখ পৰ্যন্ত ঋণ। এই আঁচনিৰ অধীনত প্ৰতিজন নাগৰিকলৈ প্ৰথমটো ঘৰৰ বাবে 2.5 লাখকৈ ৰাজ সাহায্য। জ্ঞান দীপিকা আঁচনিৰ অধীনত নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া ইউনিফৰ্ম। 5 লাখতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া নামভৰ্তিৰ সুবিধা। সংহত সামাজিক সুৰক্ষা আঁচনিৰ অধীনত সংখ্যালঘু সম্প্ৰদায়ৰ কন্যা সন্তানলৈ জলপানী। স্বামীহাৰা মহিলালৈ 80 বছৰ পৰ্যন্ত বছৰি 25,000 টকাকৈ অনুদান। চাহ জনগোষ্ঠীৰ 4 লাখ পৰিয়াললৈ বিনামূলীয়া চাউল। বাগিচাৰ উদ্যোগী যুৱকলৈ 40 কোটি টকা সাহায্য। চাহ বাগিচাৰ শ্ৰমিক লাইনৰ ঘৰৰ প্ৰকীকৰণৰ ব্যৱস্থা। 4 লাখ চাহ শ্ৰমিকলৈ প্ৰতিমাহে 2 কেজিকৈ বিনামূলীয়া চেনি। চাহ শ্ৰমিকৰ 10,000 যুৱকৰ প্ৰতিজনলৈ 25,000 টকাকৈ অনুদান। মেট্ৰিক পাছ কৰিলে চাহ শ্ৰমিকৰ সন্তানলৈ 10,000কৈ টকা। 15 ফেব্ৰুৱাৰীৰ ভিতৰত 8 লাখ শ্ৰমিকৰ একাউণ্টত 2,500 টকাকৈ জমা। দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ অধীনত প্ৰতিজন দিব্যাংগলৈ মাহিলী 1,000 টকা। 8 সহস্ৰাধিক গাঁওবুঢ়ালৈ যোগান ধৰা হ'ব স্মাৰ্টফোন। বেংকৰ ঋণৰ ক্ষেত্ৰত কৃষকক 25,000 টকালৈ ৰাজ সাহায্য। কৃষকক 2 লাখ টকা পৰ্যন্ত সুদ ৰেহাই। মাজুলীৰ কাৰণে বিশেষ উন্নয়ন আঁচনি। অসম দৰ্শন আঁচনিৰ অধীনত দেৱালয়সমূহলৈ বাৰ্ষিক অনুদানৰ এক আঁচনি। অসম মালা আঁচনিৰ অধীনত 5,000 কোটি ব্যয়েৰে 1,000 কিলোমিটাৰ পথ নিৰ্মাণ। ভ্ৰাম্যমাণ থিয়েটাৰৰ কলাকুশলী শিল্পীলৈ বিশেষ উদগনি। খিলঞ্জীয়া মুছলমানৰ বাবে উন্নয়ন নিগমৰ প্ৰস্তাৱ। যিকোনো ৰোগত আক্ৰান্ত হৈ ICUত থকা ৰোগীলৈ অটল অমৃতৰ সুবিধা। কৰ্কট ৰোগী দুৰ্ঘটনাত আঘাতৰ চিকিৎসাৰ বাবে অটল অমৃতৰ সুবিধা। ASTCৰ অধীনত চলোৱা হ'ব নতুন 1000 বাছ। চৰাইদেউ মৈদামলৈ 25 কোটি টকা আবণ্টন। ধৰ্মজ্যোতি আঁচনিৰ জৰিয়তে তীৰ্থযাত্ৰাৰ বাবে 75% সাহায্য নিৰ্ধাৰণ। ঢলা-শদিয়া বগীবিলত কৰ্মহীন হৈ পৰা নাৱৰীয়ালৈ 5 কোটি টকাৰ আঁচনি। গুৱাহাটীত পৰম্পৰাগত ক্ৰীড়াৰ এক সমাৰোহ অনুষ্ঠিত কৰা হ'ব। 100 কোটি টকাৰ পুঁজি আবণ্টন খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে। মেঘালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া 2022লৈ 10 কোটি টকাৰ সাহায্য। মাথো সিমানেই নহয়, হিমন্ত বিশ্বৰ এই বাজেটত আছে আন বহু আকৰ্ষণীয় ঘোষণা। এই ঘোষণাসমূহৰ ভিতৰত আছে পলাশবাৰী শুৱালকুছিৰ মাজত লুইটৰ ওপৰত দলং নিৰ্মাণ। সচিবালয়ত কুমাৰ ভাস্কৰ বৰ্মা চুকাফা নৰনাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন। চৰাইদেউত স্বৰ্গদেউ চুকাফা ক্ষেত্ৰ নিৰ্মাণ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চুকাফা আসন। মটক ৰজা সৰ্বানন্দ সিংহৰ নামত যাদুঘৰ নিৰ্মাণ। উত্তৰ গুৱাহাটীত বীৰ চিলাৰাই কলাক্ষেত্ৰ স্থাপন। মাজুলীত সতীৰাধিকাৰ নামত সমন্বয় ক্ষেত্ৰ। শদিয়াত সাধিনী সমন্বয় ক্ষেত্ৰ স্থাপন। বিহপুৰীয়াত হ'ব ভীমবৰ দেউৰী সমন্বয় ক্ষেত্ৰ। উমৰাংচু হৰ্দৰপাৰাত ACS বিষয়াৰ বাবে প্ৰশিক্ষণ একাডেমী স্থাপন। নগাঁৱৰ বিহডুবিত সংযুক্ত মৰাপাট কল স্থাপন। বৰাক উপত্যকাত বিবেকানন্দৰ নামত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আৰ্হিত ৰাজ্যিক নাট্য বিদ্যালয় স্থাপন। কোকৰাঝাৰৰ কাজল গাঁৱত বন বিদ্যালয় স্থাপন। চৰাইদেউৰ সোণাৰীত আৰ্চাৰী একাডেমী স্থাপন। গুৱাহাটীবাসীলৈ সম্পত্তি কৰ ৰেহাই। ডিমা হাছাও জিলা বিভাজন কৰি নতুন জিলা গঠন। এইদৰে বিভিন্ন আঁচনি ঘোষণাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে 2019-20 বিত্তীয় বৰ্ষৰ বাজেট। ব্যুৰো ৰিপৰ্ট DY365।